নমস্কাৰ, মই ৰবীন। আকৌ আজি আমি আহিলোঁ খাটিকুছি মিনি ষ্টেডিয়ামত চলি থকা ফুটবল মেটচ চাবাক গেলি। আজি আছে প্ৰথমখন ছেমিফাইনেল খেল আছাম পুলিচ বনাম যোৰহাট টাউন ক্লাবৰ মাজত। আজি ছেমিফাইনেল মেচখন হ'ব যায় আছে লাইটৰ পোহৰত। সেইকাৰণে টিকেটৰ মূল্য 30 টকাৰ পৰা 50 টকা কৰি দিলাক। প্ৰথমতে টিকেটটো কাটি সোমাই গ'লোঁ যদিও ভবা ধৰণে পোহৰটোৱে নাপালোঁ। তেতিয়াহ'লে দেৰি নকৰি বলকচোন মোৰ লগত খেলখন উপভোগ কৰোঁ। আজিৰ খেলখনত চিনিয়াক ব্যৱধানত জয়ী হ'ল যোৰহাট টাউন ক্লাব। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। পিছলৈ লগ পোৱাৰ আশাৰে এতিয়া বাই বাই। পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাণ।